নমস্কাৰ বন্ধুসকল, আশা ৰাখিছোঁ নিশ্চয় সকলো ভালে আছে। মই আজি পাঠ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা অংকুৰণৰ তৃতীয় ভাগ, অৰ্থাৎ অসমীয়া পাঠ্যপুথিৰ তৃতীয় ভাগ, প্ৰাথমিক শিক্ষা বিভাগ, অসম চৰকাৰৰ তৃতীয় ভাগৰ প্ৰথম পাঠ নম্বৰ 1, এটা খুব ধুনীয়া কবিতা, আমাৰ গাঁও। এই কবিতাটো পিছে আমি আগতে পঢ়া সেই শুৱনি আমাৰ গাঁওখনি অতি সেইটোতকৈ কিছু বেলেগ। এই কবিতাটি পদ্যটি ৰচনা কৰিছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে, আৰু এই পদ্যটি সংগ্ৰহ কৰা হৈছে শিশু সাহিত্য সম্ভাৰ 2য় খণ্ড ৰুণুক জুনুক, প্ৰথম প্ৰকাশ 2007 চন, 757 পৃষ্ঠাত কবিতাটি প্ৰকাশিত হৈছে, আৰু পুথিখনি সম্পাদনা কৰিছে সূৰ্য হাজৰিকাদেৱে। আমাৰ গাঁও পাঠ কৰোঁচোন আহক। শুৱনি আমাৰ গাঁও ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল, ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল, ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ, ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছ জুপি, মৌৱে বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ভোল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলি নাচখিনা, একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গঞালোক, সুৱদী মুখৰ মাত, এখনি গাঁৱতে সবে মিলি জুলি, পাতে মৰমৰ হাত। আকৌ এবাৰ পঢ়োঁচোন আহক। আমাৰ গাঁও। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল, ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ, ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছ জুপি, মৌৱে বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ভোল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলি নাচখিনা, একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গঞালোক, সুৱদী মুখৰ মাত, এখনি গাঁৱতে সবে মিলি জুলি, এখনি গাঁৱতে সবে মিলি জুলি, পাতে মৰমৰ হাত। এই কবিতাটিৰ মাজেৰে এখনি আদৰ্শ সুন্দৰ গাঁৱৰ ছবি ফুটি উঠিছে। তাতো আকৌ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে যে এখনি গাঁৱত মিলা প্ৰীতিৰে বাস কৰে, সেই ছবিখনিও ফুটাই তুলিবলৈ কবিয়ে যত্ন কৰিছে। ইয়াত যিখিনি নাম আছে, ৰহিম মহিম, পদুমী কদমী, মেলিনা চখিনা, এই গোটেই নামখিনি বেলেগ বেলেগ, প্ৰত্যেকটো নামে যেন বেলেগ বেলেগ ধৰ্মৰ মানুহৰ সম্প্ৰীতিৰ মিলনভূমি আমাৰ গাঁওবিলাক, সেইটোকে বুজাবলৈ চেষ্টা কৰিছে। এতিয়া এই কবিতাটো মই পাঠ কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় পাঠ কৰিবলৈ সুবিধা পাব, ভালকৈ পাঠ কৰিবলৈ ইচ্ছুক হ'ব। ইয়াৰ পিছত আৰু এটি মই পদ্য পাঠ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰে। আহকচোন। পদ্যবিলাক পাঠ কৰাৰ পিছত এই পদ্যবিলাক বুজাবলৈ আচলতে অৰ্থবহ পাঠ কৰিলে বুজাবলৈ বেছি সহজ হয়। পৰৱৰ্তী সময়ত মই পৰ্যায়ক্ৰমে প্ৰশ্নবিলাকো কৰিবলৈ যত্ন কৰিম। এইবাৰ আছে পাঠ নম্বৰ 4, আগলি বাঁহত বগলীৰ বাহ।
আচলতে ভিন্ন অৰ্থবাচক সমুচ্চাৰিত শব্দ। বানানটো দেখাত কিছু একেই, উচ্চাৰণ একেই, বানানত অকণমান পাৰ্থক্য থাকে, কিছুমানত থাকে কিছুমানত নাথাকেই। উচ্চাৰণত প্ৰায় একে, কিন্তু অৰ্থ বেলেগ বেলেগ। তেনেকুৱা ধৰণৰ কিছুমান শব্দ ল'ৰাহঁতক শিকাবৰ বাবে ইয়াত আচলতে এই পদ্যটো দিয়া হৈছে। লগতে যেনে বল, বোল, বাঁহ, বাঁহ, মহ, মহ, কত, কোট, আকৌ কত আৰু কত দুটা আছে, গাঁত, গাঁত, কলা, কোলা, এই শব্দবিলাক সমুচ্চাৰিত শব্দ, কিন্তু অৰ্থ পাৰ্থক্য আছে। আহকচোন পদ্যটো শুনো। আগলি বাঁহত বগলীৰ বাস, ল'ৰাহঁতে চোৱা বৰ সাকুতিৰে লৰাইছে আমৰ ডাল, কত যে আম ক'ত যে পৰিছে কাষতেই আছে খাল। ল'ৰাহঁতে চোৱা বৰ সাকুতিৰে লৰাইছে আমৰ ডাল, কত যে আম ক'ত যে পৰিছে কাষতেই আছে খাল। আগলি বাঁহত দেখিছানে বাৰু বগা বগলীৰ বাস, ল'ৰাহঁতৰ এদিন পৰিল চকুত কৰোঁতে আহ-যাহ। খুৰাই ক'লে নাভাঙিবা দেই নিৰীহ চৰাইৰ বাহ, অতি যতনেৰে বাঁহটি সাজিছে গোটাই শুকান ঘাঁহ। খুৰাই ক'লে নাভাঙিবা দেই নিৰীহ চৰাইৰ বাহ, অতি যতনেৰে বাঁহটি সাজিছে গোটাই শুকান ঘাঁহ। বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট, খুৰাৰ দেহাও থৰক বৰক বাট বিষ আছে গাত। বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট, খুৰাৰ দেহাও থৰক বৰক বাট বিষ আছে গাত। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগ'লেনো হয় কি। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগ'লেনো হয় কি। এই পদ্যটিত আমাৰ শেষৰ ধ্বনিৰ অন্তৰ্ধ্বনিৰ মিল থকা শব্দ, ইংৰাজীত আমি যাক কওঁ ৰাইমিং ৱৰ্ড, সেইবিলাকো আছে। লগতে হাইফেন ব্যৱহাৰ কৰি আমি যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দবিলাকৰো কিছুমান ইয়াত শিকিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে আছে। ধন্যবাদ জনাইছোঁ। পিছত আমি এইখিনি আকৌ আলোচনা কৰিম। লগতে ছাত্ৰ ছাত্ৰীসকলে বিপৰীত অৰ্থ বুজোৱা শব্দও ইয়াত লিখিব পাৰিব। লগতে আছে ঊৰ্ধ্বকমাৰ কেনেকৈ ব্যৱহাৰ কৰি শব্দৰ অৰ্থ সলনি হয়, ঊৰ্ধ্বকমাৰ ব্যৱহাৰো শিকিব পাৰিব, সেইবিলাকো শিকিব পাৰিব। ধন্যবাদ জনাইছোঁ। ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।